20 তারিখ না 20 তারিখ টেকনিক্যাল আছিল তো বানাবো না 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 মোৰটো 4 গেটৰ আছিল ফৰগেট টু দিব ফৰগেট না না এইটো মই কৈ না না মই আপোনাক এনে ক'লো থাৰ্ড গ্ৰেডটো দি দিছে 4 গ্ৰেডটো 6 তাৰিখ টেনশ্যনত আছো আৰু ঘটনাটো হ'ল মই আপোনাকতো 3 লাখ দিলো না আৰুতো দুটা দিব লাগিব নহয় সেইকাৰণে টেনশ্যনত আছো কেতিয়া কি এইটো মেনেজ কৰিব লাগিব মই এনে টেনশ্যনত আছো ঠিক আছে মই ফোন কৰিম হা এইটো বাকীটো মেনেজ কৰিব লাগিব ন কেতিয়া কি কৰিব থাৰ্ড গ্ৰেডটো দি দিলে ৰেজাল্ট থাৰ্ড গ্ৰেডটো ৰেজাল্ট দি দিলে বুজি পোৱা নাই বলো মই মেডিকেল যেটো থাৰ্ড গ্ৰেড আছিল টেকনিক্যাল নন টেকনিক্যাল এইটো দি দিলে ৰেজাল্ট দিলে নেকি এইটো দি দিছে তো 20 তাৰিখ না 20 তাৰিখ টেকনিক্যাল আছিল তো বানাবো না 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 মোৰটো 4 গেটৰ আছিল ফৰগেট টু দিব ফৰগেট না না এইটো মই কৈ না না মই আপোনাক এনে ক'লো থাৰ্ড গ্ৰেডটো দি দিছে 4 গ্ৰেডটো 6 তাৰিখ টেনশ্যনত আছো আৰু ঘটনাটো হ'ল মই আপোনাকতো 3 লাখ দিলো না আৰুতো দুটা দিব লাগিব নহয় সেইকাৰণে টেনশ্যনত আছো কেতিয়া কি এইটো মেনেজ কৰিব লাগিব মই এনে টেনশ্যনত আছো ঠিক আছে মই ফোন কৰিম হা এইটো বাকীটো মেনেজ কৰিব লাগিব ন কেতিয়া কি কৰিব থাৰ্ড গ্ৰেডটো দি দিলে ৰেজাল্ট পয়সা কথা কইছ না আচ্ছা আচ্ছা ঠিক আরে মই তো স্যার এইবিলাক মাথাতে রাখা না মই এনে টেনশনত কৈছো স্যার এইবিলাক আপনি টেনশন করে লাভ নাই আমার ফোন বিলাক সেভিং থাকে না তো ফটাস করে তিনটা থার্ড গ্রেড দি দিলে নহয় এইকাৰণে মই টেনশনত কৰিলো আৰু তোমাক 6 তাৰিখ মই দিয়া নাই নেকি তোমাক 6 তাৰিখ বুলি কৈছো দেখোন না না ঠিক না গোটেই কেইটা আগে ক'লে না 6 তাৰিখে দিব আপুনি না টিভিত দেখালে ফটাক কৰি দি দিলে এইকাৰণে মই আৰু টেনশনত পৰি গলো নাই আপুনি মেত মই টাইমিং দিছো টাইম দিছো দিয়া নাই নেকি তাৰমানে মেইন কথা হ'ল পইচা কথা ক'লি তাৰমানে কি হয় আমাৰ ফোন বিলাক টেপিং থাকেতো ঠিক আছে হ'ব স্যার নকওঁ আৰু সৰি কোনো নকবা এইগিলা চাকৰিত নাম আহক বা নহওক মই জইনিং দিব লাগেতো তাৰ চেয়াৰমেন মই ঠিক আছে তাৰে যিটো আমাৰ মেডিকেল কলেজ নলবাৰী কলেজ ভৈৰৱৰ কলেজ তাতে মই তাৰে মেইন বছ গতিকে তোমালোকে এতিয়া এমাউণ্টৰ কথা ক'লে মোৰ ডাঙৰ কথা হৈ যাব ভুল হৈ যাব না ঠিক আছে পয়সা কথা কইছ না আচ্ছা আচ্ছা ঠিক আরে মই তো স্যার এইবিলাক মাথাতে রাখা না মই এনে টেনশনত কৈছো স্যার এইবিলাক আপনি টেনশন করে লাভ নাই আমার ফোন বিলাক টেপিং থাকে না তো ফটাস করে তিনটা থার্ড গ্রেড দি দিলে নহয় এইকাৰণে মই টেনশনত কৰিলো আৰু তোমাক 6 তাৰিখ মই দিয়া নাই নেকি তোমাক 6 তাৰিখ বুলি কৈছো দেখোন না না ঠিক না গোটেই কেইটা আগে ক'লে না 6 তাৰিখে দিব আপুনি না টিভিত দেখালে ফটাক কৰি দি দিলে এইকাৰণে মই আৰু টেনশনত পৰি গলো নাই আপুনি মেত মই টাইমিং দিছো টাইম দিছো দিয়া নাই নেকি তাৰমানে মেইন কথা হ'ল পইচা কথা ক'লি তাৰমানে কি হয় আমাৰ ফোন বিলাক টেপিং থাকেতো ঠিক আছে হ'ব স্যার নকওঁ আৰু সৰি কোনো নকবা এইগিলা চাকৰিত নাম আহক বা নহওক মই জইনিং দিব লাগেতো তাৰ চেয়াৰমেন মই ঠিক আছে তাৰে যিটো আমাৰ মেডিকেল কলেজ নলবাৰী কলেজ ভৈৰৱৰ কলেজ তাতে মই তাৰে মেইন বছ গতিকে তোমালোকে এতিয়া এমাউণ্টৰ কথা ক'লে মোৰ ডাঙৰ কথা হৈ যাব ভুল হৈ যাব না পয়সা কথা কইছ না কালি পিছত ব্যস্ত থাকিলো না তাৰমানে মই কি কম মানে কিবা এটা লাফা লাগি আছেতো লাফা লাগি আছে আপুনি আগতে ক'লে হৈ গ'ল সব ওগুলোকে তোমালোকৰ ফাইল চব মোৰ যিখিনি মানুহ আছিল 3-4টা আছিলতো তাৰ এটা ফাইলত মই পুৰা ক্লিয়াৰ কৰি দিছো তাৰ পিছত কি হ'ল যোৱা এই 6 তাৰিখে ৰিজাল্ট দিয়া কথা হয় নে নহয় 6 তাৰিখে ৰিজাল্ট দিয়া কথা কিন্তু দিলে 19 তাৰিখে কেনেকৈ 29 তাৰিখ দিলাক চোৱাচোন তাৰমানে সৰ্বাৰ আৰু মুখ্যমন্ত্ৰীয়ে কিবা লাগি আছে বাকযুদ্ধ তাৰপিছত আমি এইগিলাখানে মৰিছো আলা লাগি তোমাৰ কামটো কৰাৰ কাৰণেতো ৰাখিছিলো মই হয় নে নহয় আমাৰ যিখানে ষ্টাফ আমি ষ্টাফ খালি গোটাই ব্যস্ত আছো কি কাৰণ বেছি হ'ল আমি সেইটো ভাবি আছো এতিয়া টকাটো আপুনি দি দিয়ক তেনেহ'লে আজিকালি মই এইটো ব্যৱস্থা কৰি দি আছো কেতিয়া মই টাইমটো নেদা হৈছে বৰ্তমান অলপ দেৰিকৈ দিম ৰাতিপুৱা উঠছে মোৰ সেইটো আপুনি ক'লে 3টা বজাত ফোন কৰিবৰ কাৰণে কৰিলো পিছত নাই কালি পিছত ব্যস্ত থাকিলো না তাৰমানে মই কি কম মানে কিবা এটা লাফা লাগি আছেতো লাফা লাগি আছে আপুনি আগতে ক'লে হৈ গ'ল সব ওগুলোকে তোমালোকৰ ফাইল চব মোৰ যিখিনি মানুহ আছিল 3-4টা আছিলতো তাৰ এটা ফাইলত মই পুৰা ক্লিয়াৰ কৰি দিছো তাৰ পিছত কি হ'ল যোৱা এই 6 তাৰিখে ৰিজাল্ট দিয়া কথা হয় নে নহয় 6 তাৰিখে ৰিজাল্ট দিয়া কথা কিন্তু দিলে 19 তাৰিখে কেনেকৈ 29 তাৰিখ দিলাক চোৱাচোন তাৰমানে সৰ্বাৰ আৰু মুখ্যমন্ত্ৰীয়ে কিবা লাগি আছে বাকযুদ্ধ তাৰপিছত আমি এইগিলাখানে মৰিছো আলা লাগি তোমাৰ কামটো কৰাৰ কাৰণেতো ৰাখিছিলো মই হয় নে নহয় আমাৰ যিখানে ষ্টাফ আমি ষ্টাফ খালি গোটাই ব্যস্ত আছো কি কাৰণ বেছি হ'ল আমি সেইটো ভাবি আছো এতিয়া টকাটো আপুনি দি দিয়ক তেনেহ'লে আজিকালি মই এইটো ব্যৱস্থা কৰি দি আছো কেতিয়া